অসমৰ সকলোতকৈ প্ৰিয় ফিছ কাৰীবিধ হৈছে মাছৰ টেঙা। কিন্তু তাৰ পিছতে আহে ফুলকবি, কেঁচা মটৰ, বিলাহী আৰু নতুন আলুৰে বনোৱা মাছৰ জোলকণ। যদি খাই ভাল পায় এইটো ৰেচিপি ট্ৰাই কৰিব। আৰু এইটো ৰেচিপিত মই বিলাহীকেইটাত অকণমান কাটছ বহুৱাই অকল 30%হে সিজাওঁ, তাৰপিছত বাকলিটো গুচাই পিটিকা কৰি দিওঁ। আচলতে বিলাহীটো এনেদৰে কৰিলে মাছৰ জোলখনৰ ৰংটো বৰ ধুনীয়া ৰঙা হয়, গুড়ি জলকীয়া নিদিলেও হৈ যায় আৰু বিলাহীৰ পৰা টেঙাটো ধুনীয়াকৈ ওলাই আহে। এতিয়া মাছ ভজা তেলকণতে ক'লা জিৰা কেইটামান ফুটাই পিঁয়াজ আলু ভাজি লৈছোঁ। আলুটো সিজি যোৱাৰ পিছত আলুটো গুড়িও কৰি দিব পাৰে। এতিয়া বিলাহীৰ গ্ৰেভিটো দি অকণমান পানী দিছোঁ, অকণমান উতল অহাত ফুলকবি, মাছ, আদা নহৰু দি 10ৰ পৰা 15 মিনিটমানলৈ ঢাকি পিনে উতল হোৱাৰ পিছত আকৌ কেঁচা মটৰ দিয়াৰ পিছত আমাৰ ফুলকবি মাছৰ জোল ৰেডি হৈ যায়। এই ফিছ কাৰীৰ ৰেচিপিটো হেল্ডিৰ লগতে নিউট্ৰিশ্যন পেকটো হয়। আলুটো খালি অপশ্যনেল হয়, সেইটো নিদিলেও একো নহয়। আমাৰ অসমৰ প্ৰায়বোৰ ৰেচিপিতে শাক পাচলিৰ পৰিমাণটো বেছিকৈ দি বনোৱাৰ বাবে খালেও কোনো ধৰণৰ অপকাৰ নহয় বুলি আগৰে পৰাই আমাৰ আইতা ককাসকলে কৈয়ে আহিছে। একেবাৰে শেষত বাৰীৰ পৰা উঠাই অনা ধনিয়াৰ পাত, উফ নক'ব আৰু।